কেতিয়াবা কেতিয়াবা কোনোবা আহে বোলে সুধি দিয়ে বোলে তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে? আৰু এইটো পাৰ্চনেল সম্পৰ্ক, এইটো বেলেগে জানাটো এনেও নিবিচাৰে, সকলোৰে পৰা পলাই কৰি লুকুৱাই কৰি ৰাখে যে মোৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে, যে মোৰ কোনোবা বয়ফ্ৰেণ্ড আছে, তেনেকুৱা সম্পৰ্ক কিছুমান সাধাৰণতে ঘৰৰ পৰা লুকুৱাই ৰাখে। তথাপিও এজন ব্যক্তি আহি সুধি দিয়ে বোলে তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে? এই কথাটো যদি কোনোবা ছিংগল ছোৱালীয়ে সোধে তেতিয়াহ'লে ভাল লাগিব। য়েছ, মোৰ নাই বুলি কৈ দিম, বা কোনোবা এজন ল'ৰাই কৈ দিব মোৰ গাৰ্লফ্ৰেণ্ড নাই, আই এম ছিংগল। নমস্কাৰ বন্ধুসকল, সকলো ঠিকে আছেনে? মই ভাবোঁ সকলো ঠিকে আছে। এটা কথা, মই ভাবিলে যে সকলো ঠিকে থাকিব সেইটো কোনো জৰুৰী নহয়, কাৰণ সকলোৰে জীৱন বেলেগ বেলেগ। এম অভয় মটিভেশ্যন চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আমি প্ৰত্যেক দিনে এনেকুৱা এজন ব্যৱকৃত ইনচান লগ পাওঁ যিজনে নিজকে নিজে বহুত বেছি চালাক বুলি ভাবে, আৰু আমাক এনেকুৱা কিছুমান প্ৰশ্ন সোধে যিবোৰ প্ৰশ্নৰ উত্তৰ দিয়াটো আমাক জৰুৰী নহয়, তথাপিও বাধ্যত পৰি দিব লগা হয়। এতিয়া চাওক, কেতিয়াবা কেতিয়াবা আমাক প্ৰশ্ন কৰে কিছুমান ব্যক্তিয়ে, সকলোৱে নকৰে। প্ৰশ্ন কৰে যে তুমি ভৱিষ্যতে কি কৰিব বিচৰা, বা তুমি কি কৰিব বিচাৰিছা? এইটো প্ৰশ্নৰ উত্তৰ মই আন এজনক কিয় দিওঁ? এই প্ৰশ্নটোৰ উত্তৰ দিয়া মানে কি হ'ব? মই কি কৰিব বিচাৰিছোঁ, মোৰ পৰিকল্পনা কি, মই কেনেকুৱা ধৰণৰ প্লানিং কৰি ৰাখিছোঁ, মোৰ লক্ষ্য কি, সেই সকলোখিনি কৈ দিয়া। আৰু কোনো এজন ব্যক্তিয়ে নিবিচাৰে তেওঁ আচলতে কি কৰিব বিচাৰিছে বা তেওঁ লক্ষ্য কি আনৰ আগত শ্বেয়াৰ কৰাটো, কাৰণ কপি কৰিব পাৰে। কপি কৰিব পাৰে নহয়, কৰি দিব। তো সেইকাৰণে কোনেও পচন্দ নকৰে যে নিজৰ কৰিব লগা কামখিনি, যিবোৰ কামৰ ওপৰত প্লানিং চলি আছে, সেই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ দি দিব? জাহিৰ চিবাত সেইটো প্ৰশ্নৰ উত্তৰ দিয়াটো কোনো জৰুৰী নহয়। আৰু 2 নম্বৰটো চাওক, কোনোবাই পটককৈ সুধি দিয়ে বোলে তুমি দৰমহা কিমান পোৱা? এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো কিবা জৰুৰী নেকি? অফক'ৰ্ছ নহয়, কাৰণ মই যদি সেই প্ৰশ্নটোৰ উত্তৰ দিওঁ, না তেওঁ কিবা লাভ হ'ব, নাই মোৰ কিবা একাউণ্টত বেছিকৈ পইচা সোমাব? অফক'ৰ্ছ নোসোমায়। আপুনি দৰমহা কিমান পায় বুলি এই কাৰণে সুধিছে, আনজন ব্যক্তিয়ে এইটো জানিব বিচাৰিছে যে আপোনাক সন্মান কিমানখিনি দিব লাগিব, সেইকাৰণে জানিব বিচাৰিছে আপুনি দৰমহা কিমান পায়। আৰু 3 নম্বৰটো প্ৰশ্ন চাওক, কেতিয়াবা কেতিয়াবা কোনোবা আহে বোলে সুধি দিয়ে বোলে তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে? আৰু এইটো মোৰ পাৰ্চনেল সম্পৰ্ক, এইটো বেলেগে জানাটো এনেও নিবিচাৰে, সকলোৰে পৰা পলাই কৰি লুকুৱাই কৰি ৰাখে যে মোৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে, যে মোৰ কোনোবা বয়ফ্ৰেণ্ড আছে, তেনেকুৱা সম্পৰ্ক কিছুমান সাধাৰণতে ঘৰৰ পৰা লুকুৱাই ৰাখে। তথাপিও এজন ব্যক্তিয়ে আহি সুধি দিয়ে বোলে তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে? এই কথাটো যদি কোনোবা ছিংগল ছোৱালীয়ে সোধে তেতিয়াহ'লে ভাল লাগিব। য়েছ, মোৰ নাই বুলি কৈ দিম, বা কোনোবা এজন ল'ৰাই কৈ দিব মোৰ গাৰ্লফ্ৰেণ্ড নাই, আই এম ছিংগল। আৰু সেই প্ৰশ্নটো যদি কোনোবা এজনী ছোৱালীক সোধে বোলে তুমি ছিংগল নে, তেতিয়া ছোৱালীজনীয়ে ক'ব বোলে মই ছিংগল আছোঁ দেই, মোৰ কোনো বয়ফ্ৰেণ্ড নাই। কিন্তু এনেকুৱা এটা সময়ত এনেকুৱা এজন ব্যক্তি আহি সুধি দিয়ে, আছে বুলি ক'ব নোৱাৰি, আছে বুলি ক'লে ফচি যাব, বাকীখিনি সম্পৰ্ককে গম পাই যাব, কাহানিলৈকে গম পাব যে আপোনাৰ কোনোবা এজন আছে, আপুনি সম্পৰ্কত আছে, আপুনি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ৰাখিছে। সেইটো প্ৰশ্ন আপুনি উত্তৰ দিবই নোৱাৰে। তো জাহিৰ চিবাত আপোনাৰ সেইটো প্ৰশ্নৰ উত্তৰ দিয়া কোনো জৰুৰী নহয়। আৰু এই 3টা প্ৰশ্নটো চিফ মই এক্সাম্পলৰ কাৰণে আনিছোঁ। বাকী এনেকুৱা বহুত প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন আমি দিব নিবিচাৰোঁ, তথাপিও দিব লগা হয়, বাধ্যত বন্দী। দিয়াটো কিন্তু জৰুৰী নহয়। মই ভাবোঁ যিমান পাৰে তেনেকুৱা কিছুমান যদি প্ৰশ্ন কৰে, কিবা এটা নহয় কিবা এটা খেচেং মেচেংকৈ চাইডলৈ গুচি যাওক। আৰু মোক যদি কোনোবাই সোধে, বিশেষকৈ দৰমহাৰ ক্ষেত্ৰত যদি মোক সোধে বোলে তুমি দৰমহা কিমান পোৱা, মই 2 ছেকেণ্ড ৰৈ পেলাই কৈ দিওঁ চিধাকৈ, ঘৰত ভাল? নেক্সট টাইম সেইটো প্ৰশ্ন আৰু নুসুধে। তো যিবিলাক প্ৰশ্ন আমাৰ দিব লগা নহয়, সেইবোৰ প্ৰশ্নক লৈ কেতিয়াও মাথা মাৰিবই নালাগে। নিজৰ কামত ব্যস্ত থাকক, কেতিয়াবা চাইডেদি গুচি যাওক। আৰু যিজন মানুহক আপুনি সেই প্ৰশ্নৰ উত্তৰ দিব, না সেইজনৰ লাভ হওক নহওক মই ক'বলৈ নাযাওঁ, বাট নিজৰ একো লাভ নহয়, জাষ্ট ৱেষ্ট অফ টাইম। তো সাৱধানে থাকিব, সকলো প্ৰশ্নৰ উত্তৰ নিদিব, ক'ত কেতিয়া কোনে কেনেকৈ ফচাব কোনেও নাজানে। চ' বি কেয়াৰফুল। আজিলৈ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ দেই। সৰু ভিডিঅ' কিন্তু অকণ দীঘল হৈ গ'ল। তো যি কি নহওক, যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে, ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।
যাতে মোৰ পিছত এনেকুৱা কিছুমান অকণমান মটিভেশ্যন আৰু অকণমান কমেডি মিলি জুলি থকা ভিডিঅ' কিছুমান যাতে আপুনি পাই থাকে। আজিলৈ এৰিলোঁ, বাই।